x কিউব মাইনাছ 3x স্কোৱাৰ প্লাছ x প্লাছ 2 এটা বহুপদ gx এৰে হৰণ কৰাত ভাগফল x মাইনাছ 2 আৰু ভাগশেষ মাইনাছ 2x প্লাছ 4 পোৱা গ'ল gx উলিওৱা ধৰা হ'ল px ইজ ইকুৱেল x কিউব মাইনাছ 3x স্কোৱাৰ প্লাছ x প্লাছ 2 gx নাই দিয়া gxটো আমি কুৱেশ্যন মাৰ্ক দিছোঁ ভাগফল পোৱা গৈছিলে x মাইনাছ 2 অৰ্থাৎ qx ইজ ইকুৱেল x মাইনাছ 2 আৰু ভাগশেষ কি পোৱা গৈছিলে মাইনাছ 2x প্লাছ 4 অৰ্থাৎ ই হৈছে rx আমি জানো যে px ইজ ইকুৱেল gx ইনটু qx প্লাছ rx গতিকে ইয়াত আমি মানবিলাক বহাই দিওঁ px সমান কিমান আছে x কিউব মাইনাছ 3x স্কোৱাৰ প্লাছ x প্লাছ 2 gx মান নাই দিয়া qx কিমান আছে x মাইনাছ 2 আৰু rx আছে মাইনাছ 2x প্লাছ 4 এতিয়া এইফালে প্লাছ হৈ আছে গতিকে এইফালে মাইনাছ হৈ যাব অৰ্থাৎ আমি লিখিম x কিউব মাইনাছ 3x স্কোৱাৰ প্লাছ x প্লাছ 2 মাইনাছ 2x প্লাছ 4 ইজ ইকুৱেল gx ইনটু কিমান আছে x মাইনাছ 2 এতিয়া ইহঁতক সৰল কৰিব লাগে x কিউব মাইনাছ 3x স্কোৱাৰ প্লাছ x প্লাছ 2 মাইনাছে প্লাছ 2x মাইনাছে প্লাছে মাইনাছ 4 ইজ ইকুৱেল gx ইনটু x মাইনাছ 2 x কিউব আহিলে এতিয়া মাইনাছ 3x স্কোৱাৰ প্লাছ x প্লাছ 2x অৰ্থাৎ প্লাছ 3x প্লাছ 2 মাইনাছ 4 অৰ্থাৎ মাইনাছ 2 ইজ ইকুৱেল gx ইনটু x মাইনাছ 2 অৰ্থাৎ এটা কি পাম gx ইজ ইকুৱেল ইয়াত আহি গ'ল x কিউব মাইনাছ 3x স্কোৱাৰ প্লাছ 3x মাইনাছ 2 ডিভাইডেড বাই x মাইনাছ 2 এতিয়া আমি ইয়াক হৰণ কৰি দিলে উত্তৰটো পাই যাম এতিয়া আমি হৰণটো কৰি লওঁ এতিয়া আমি হৰণ কৰিম x কিউব মাইনাছ 3x স্কোৱাৰ প্লাছ 3x মাইনাছ 2 এইফালে কি আছে x মাইনাছ 2 এতিয়া হৰণ কৰিব লাগে x আৰু ইয়াত x কিউব গতিকে আমাক লাগিব x স্কোৱাৰ x কিউব হৈ গ'ল মাইনাছে প্লাছে মাইনাছ 2x স্কোৱাৰ এইটো প্লাছ এইটো মাইনাছ এইটো প্লাছে মাইনাছে মাইনাছ কৰি দিয়াৰ লগে লগে মাইনাছ x স্কোৱাৰ প্লাছ 3x মাইনাছ 2 ইয়াত মাইনাছ x স্কোৱাৰ গতিকে ইয়াত লাগিব মাইনাছ x স্কোৱাৰ x আৰু এইফালে 2x প্লাছ 2x তেতিয়া কি হ'ল এইফালে প্লাছ ইয়াত মাইনাছ আৰু 0 হ'ল ইয়াত কি থাকি গ'ল x মাইনাছ 2 ইয়াতো x মাইনাছ 2 অৰ্থাৎ প্লাছ 1 x মাইনাছ 2 প্লাছ মাইনাছ কি থাকিলে আনচাৰ 0 ইয়াত ভাগফল কি পোৱা গ'ল x স্কোৱাৰ মাইনাছ x প্লাছ 1 গতিকে gx মান এইটোৱে আমি তলত লিখি দিওঁ এটাকে gx ইজ ইকুৱেল x স্কোৱাৰ মাইনাছ x প্লাছ 1